Hey, welcome back to our channel. আজি মই জাষ্ট আপোনাক কেইটামান কথা ক'ম যোনকেইটা মানে DIC মানে PM-AGP যোনটো গভৰ্ণমেণ্টে দিয়া স্কিমটো হয় লোনটো হয় বা DIC লোন হয় ঠিক আছে সেইটো মেক্সিমাম মানুহে মোক বহুতে ফোন কৰি সোধে যে DIC লোনটো বা PM-AGP লোনটো আমি কিয় পোৱা নাই বা কিয় নাই পোৱা তো আপোনালোকৰ কিছুমান ভুল থাকে যিবিলাক কৰে আপুনি সেই ভুলটোৰ কাৰণে আপুনি সেই লোনটো নাপায় ঠিক আছে যিকোনো মেচিনৰ প্ৰডাক্টত লাইক এইটো পেপাৰ প্লেট মেচিন আপুনি যিকোনো মেচিন আগৰবাতি মেচিন পেপাৰ প্লেট যিকোনো এইটো গভৰ্ণমেণ্টে দিয়া স্কিম হয় যিবিলাক নিবনুৱাৰ কাৰণে হয় ধৰি লওক আমাৰ অসমৰ যিবিলাক প্ৰত্যেকটো বেংকৰ লগত লিংক থাকে আপুনি ভিজিট কৰি যদি তাত গৈ কথা বতৰা পাতি পেলাই সব আপুনি কমপ্লিট প্ৰচেছৰ মতে কৰে এটা উইদিন 20 দিনৰ ভিতৰত আপুনি লোনটো পাই যায় যিকোনো মেচিন পেপাৰ প্লেট মেচিন লওক আগৰবাতি মেচিন অল এভৰিথিং যিকোনো মেচিনৰ কাৰণে আপুনি ল'ব পাৰে ঠিক আছে তো আপুনি প্ৰথম কি আপুনি ভুল কৰে যাৰ বাবে আপুনি লোনটো নাপায় ঠিক আছে মই জাষ্ট সেইটোৱে ক'ম আমাৰ অসমৰ মেক্সিমাম মানুহে এইটো বহুত কুৱেশ্যন মোক ফোন কৰে যে পেপাৰ প্লেট মেচিন বা আগৰবাতি মেচিন বিজনেছ কৰোঁ ল'বৰ কাৰণে মই DIC স্কিম ধৰি লওক এপ্লাই কৰিছিলোঁ লোনটো মই পোৱা নাই এতিয়ালৈকে ঠিক আছে কিছুমান আপোনালোকৰ ভুল থাকে ভুলটো কৰাৰ কাৰণে আপোনালোকৰ লোনটো নাপায় আৰু মেক্সিমাম মানুহে লোনটো পাই যায় আমাৰ ইয়াৰ পৰা আমি সব প্ৰজেক্ট ৰিপৰ্ট কোটেশ্যন বনাই দিওঁ উইদিন 20 দিন বা 22 দিনৰ ভিতৰত লোন পাই যায় আমি ইয়াৰ পৰা মেচিন ডেলিভাৰ দি দিওঁ ঠিক আছে এইটো পেপাৰ প্লেট মেচিন ধৰি লওক ছাপ'জ মই আপোনাক এক্সাম্পল দিছোঁ এইটো পেপাৰ প্লেটৰ ডাবল ডাই মেচিন ঠিক আছে সিংগল ডাইও আছে ফুল্লি অট'মেটিক আছে মেনুৱেল আছে আগৰবাতিও তেনেকৈ আপোনাৰ মেনুৱেল অট'মেটিক আপোনাৰ সব ধৰণৰ মেচিন পাব আমাৰ ওচৰত প্লাছ তাৰ ৰ মেটেৰিয়েলো পাব ঠিক আছে আমি অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বাকীবিলাক ৰাজ্য যেনেকৈ মণিপুৰ নাগালেণ্ড অৰুণাচল তালৈও আমি ছাপ্লাই দিওঁ কাৰোবাক কিবা লাগিলে মেচিন ৰিগাৰ্ডিং কিবা যিকোনো মেচিন লাগিলে কণ্টেক্ট নম্বৰ দিয়া থাকিব কণ্টেক্ট কৰিব ঠিক আছে মই প্ৰথম আপোনালোকক হেৰিটো কৈছোঁ আপোনালোকে কিয় লোনটো নাপায় DIC বা PM-AGP ঠিক আছে ছাপ'জ আপোনালোকে তোমাৰ লোনটো লয় 2 লাখ টকা ঠিক আছে 2 লাখ টকা আপোনাৰ লোনটো ল'ব বিচাৰিছে আপুনি প্ৰজেক্ট ৰিপৰ্টটো মোক ক'লে কোনটো হিচাপত লওঁ মই আপোনাক প্ৰজেক্ট ৰিপৰ্টটো বনাই দিলোঁ ঠিক আছে 2 লাখৰ আপোনালোকে চবতছে প্ৰব্লেমটো এইটো হয় য'ত ভুল হয় আপোনালোকে যোনটো প্ৰজেক্ট ৰিপৰ্টত যোনটো এমাউণ্টত আপুনি বনায় ঠিক আছে আপুনি বেংকত ভিজিট কৰি যেতিয়া মেনেজাৰৰ লগত কথা পাতিলে বা তাৰ কৰ্তৃপক্ষৰ লগত কথা পাতিলে আপোনাক A to Z গোটেই প্ৰচেছটো কৈ দিয়ে কি আপুনি কৰিব লাগে ঠিক আছে সেইটো হিচাপত যদি আপুনি নকৰে তেতিয়া আপোনাৰ লোনটো নাপায় ঠিক আছে আৰু ছেকেণ্ড কথাটো হ'ল আপোনাৰ প্ৰজেক্ট ৰিপৰ্টত যিমান আপুনি ধৰি লওক আপুনি 2 লাখ টকা ধৰি লওক লোনটো লয় 1.5 লাখ টকা যদি মেচিনত লয় আপুনি গোটেই মেচিনৰ এচেছৰিজ বাকী 50,000 আপুনি ৰ মেটেৰিয়েল ল'ব মানে টোটেল আপুনি 2 লাখ টকা ঠিক আছে 2 লাখ টকা আপুনি যেতিয়া প্ৰজেক্ট ৰিপৰ্ট ছাবমিট কৰিব প্ৰজেক্ট ৰিপৰ্ট ছাবমিট কৰাৰ পাছত যদি আপুনি কোটেশ্যনটোত আপুনি ছেম এজ ইট ইজ নিদিয়ে এইটো কথা আপুনি মনত ৰাখিব মই ৰিপিট কৰি দিছোঁ যদি আপুনি কোটেশ্যন আৰু প্ৰজেক্ট ৰিপৰ্টৰ যোনটো এমাউণ্ট হয় যোনটো আপুনি লৈছে সেইটো চিমিলাৰ মানে একে নহয় তেন্তে আপোনাৰ লোনটো কেতিয়াও নাপায় আপোনাৰ ধৰি লওক আপুনি 2 লাখ টকা লোন আপুনি ল'বৰ কাৰণে আপুনি প্ৰজেক্ট ৰিপৰ্টত দেখুৱাই আপুনি DIC অফিচত বা বেংকত আপুনি ছাবমিট কৰিলে কোটেশ্যনত আপুনি 2.5 লাখ টকা বা 3 লাখ টকা আপুনি শ্ব' কৰাই দিলে ঠিক আছে এক্সট্ৰাকৈ আপুনি 1 বা 1.5 লাখ টকা শ্ব' কৰিলে তেতিয়া আপোনাৰ লোনটো কেতিয়াও নহয় তো সেইটো ভুলৰ কাৰণে মেক্সিমাম মানুহে লোনটো নাপায় পাছত ফোন কৰি সোধে যে কিয় লোনটো নাপালোঁ লোনটো নোপোৱাৰ কথা সেইটোৱে গভৰ্ণমেণ্টে লোন আপোনাক এনি টাইম দিবলৈ ৰেডি আছে কিন্তু আপুনি যিবিলাক প্ৰচেছ কৰে প্ৰচেছটো আপুনি ভুল কৰে কাৰণে আপুনি লোনটো নাপায় ঠিক আছে সব প্ৰজেক্ট ৰিপৰ্টবিলাক এনেকুৱা থাকে এইবিলাক প্ৰজেক্ট ৰিপৰ্ট আপুনি আপোনাৰ হিচাপ মতে আমি বনাই দিলোঁ কিমানটো হিচাপত আপুনি কোটেশ্যনটো মানে টোটেল এমাউণ্টটো ল'ব যিকোনো মেচিনৰ কাৰণে পেপাৰ প্লেট মেচিন লওক আগৰবাতি মেচিন লওক কেণ্ডেল মেচিন কফি কাপ যিকোনো অল এভৰিথিং মেচিনৰ বাবে যোনটো আপুনি প্ৰজেক্ট ৰিপৰ্ট যোনটো হিচাপত আপুনি এষ্টিমেট লোনটো ল'ব সেইটো হিচাপত প্ৰজেক্ট ৰিপৰ্টটো বনাই দিম ঠিক আছে যিমান প্ৰজেক্ট ৰিপৰ্টত শ্ব' কৰিব আপুনি বেংকত যিমানটো শ্ব' কৰাব ছেম এজ ইট ইজ এইটো হ'ল মেইন কোটেশ্যনটো ইয়াত আপোনাৰ লোনটো দিব কোটেশ্যনটো আমিয়ে বনাই দিওঁ তো এই ছেম এজ ইট ইজ ধৰি লওক আপোনাৰ ইয়াৰ 3 লাখ টকা শ্ব' কৰাইছোঁ মানে আপোনাৰ টোটেল খৰচ হৈছে আপুনি কোটেশ্যনটোত ছেম এজ ইট ইজ 3 লাখে দিব লাগিব ছাবমিট কৰোঁতে ঠিক আছে ইয়াত যদি আপুনি 4 লাখ বা 3.5 লাখ দিয়ে প্ৰজেক্ট ৰিপৰ্টত যদি আপুনি 3 লাখ টকা দিয়ে তেন্তে আপোনাৰ লোনটো কেতিয়াও নাপায় সেইটো চবতছে ভুল কাম কৰে আৰু ছেকেণ্ড কথা হ'ল আপুনি বহুতে মেক্সিমামে মোক ফোন কৰি সোধে যে আপোনাৰ ক'ত যাব লাগিব DIC লোনটো মেচিন ল'বৰ কাৰণে DIC কাৰ্ডত ক'ত যাব লাগিব ঠিক আছে মেক্সিমামৰ কি হয় আপোনাৰ প্ৰত্যেকটো বেংকৰ লগত লিংক থাকে DIC ঠিক আছে আপুনি বেংকত নিয়াৰেষ্ট আপোনাৰ যোনটো বেংক আছে তাত ভিজিট কৰি আপুনি DIC স্কিমটোৰ কথা ক'লে যে মই এনেকুৱা এটা মেচিন পেপাৰ প্লেট বা আগৰবাতি মেচিন এটা বিজনেছ কৰোঁ তাৰ কাৰণে যোনটো গভৰ্ণমেণ্টে দিয়া স্কিম হয় DIC বা PM-AGP সেইটো মই লোনটো ল'ব বিচাৰিছোঁ তাৰ প্ৰচেছটো তেতিয়া তেনেকৈ ক'ব আপোনাক A to Z গোটেইখিনি কৈ দিব কেনেকৈ কি ক'ত কৰিব লাগে কি ডকুমেণ্টছ দিব লাগে ঠিক আছে আৰু যদি সেইটো বেংকত নাই আপোনালোকৰ আৰু নিয়াৰেষ্ট বেলেগ বেংক আছে আৰু সেইটো বেংকত ভিজিট কৰক মানে কিছুমান বেংকত নাথাকে স্কিমটো আৰু কিছুমানত থাকে মেক্সিমামত থাকে ঠিক আছে যদি নাথাকে আপুনি বেলেগ এটা বেংকত ভিজিট কৰক আৰু আপুনি DIC কিছুমানৰ পাৰ্টিকুলাৰলি DIC অফিচ থাকে ডিষ্ট্ৰিক্ট ৱাইজত ঠিক আছে আমাৰ যোৰহাটতো তেনেকৈ DIC অফিচ বেলেগ আছে ডিব্ৰুগড়ত আছে তিনিচুকীয়া বেলেগ গোলাঘাটত আছে DIC বেলেগকৈ অফিচ থাকে ঠিক আছে
যদি আপোনাৰ এক্সট্ৰাকৈ DIC অফিচ আছে ডাইৰেক্ট আপুনি DIC অফিচতে ভিজিট কৰক, তাৰ পৰা এনেও বেংকলৈ আপোনাক পঠাব, ফাৰ্ষ্ট বেংকত নগ'লেও হ'ল, ঠিক আছে। তো সেইকেইটা প্ৰচেছ হয়, আপোনাক সেইকেইটা প্ৰচেছটো মই আপোনাক কৈ দিলোঁ কেনেকৈ কি ক'ত কৰিব লাগে, আৰু আপোনাৰ DICটো PMAGP বা DIC যোনটো আপোনাৰ কেনেকৈ আপুনি এপ্লাই কৰিব লাগে, ঠিক আছে। একদম চিম্পল প্ৰচেছ হয়, 20 দিনৰ ভিতৰত আপুনি লোন পাই যাব। খালি মই কোৱা কামকেইটা ষ্টেপ বাই ষ্টেপ কৰিব লাগিব। ফাৰ্ষ্ট আপুনি বেংকত ভিজিট কৰক, নিয়েৰেষ্ট বেংকত যোনটোৱে বেংক নহয় আপুনি ভিজিট কৰি DIC স্কিমটোৰ কথা ক'লে যে মেচিন ৰিগাৰ্ডিং এটা ল'ব লাগে মেচিনৰ বিজনেছৰ কাৰণে, গভৰ্ণমেণ্টে দিয়া যোনটো PMAGP বা DIC স্কিমটো মই ল'ব বিচাৰিছোঁ, ঠিক আছে। যেতিয়া আপুনি ক'ব আপোনাক এ টু জেড কি প্ৰচেছ আপুনি কৰিব লাগে চব আপোনাক বুজাই কৈ দিব, সেইটো হিচাপত কৰক। আৰু ছেকেণ্ডটো হ'ল প্ৰজেক্ট ৰিপৰ্ট, যিমানটো এমাউণ্টত মোক ক'লে মোক আপুনি কৈ দিলে প্ৰজেক্ট ৰিপৰ্টটো বনাই দিব, মই আপোনাক বনাই দিলোঁ, PDF কৰি দিলোঁ হোৱাটছএপত, বা আপুনি নিজে আহি লৈ গ'ল, আপুনি সেইখন আপুনি বেংকত বা আপুনি DIC তাত জমা দিব, ঠিক আছে। PMAGP যোনটো প্ৰজেক্ট ৰিপৰ্ট দিব সেইটো হিচাপতে আমি কোটেশ্যন বনাই দিম, তাত আপুনি কেতিয়াও ধৰি লওক মডিফিকেশ্যন নকৰিব। সেই প্ৰজেক্ট ৰিপৰ্টটো আৰু কোটেশ্যনটো ছেইম এমাউণ্টত হ'ব, তেতিয়া আপোনাৰ লোনটো ছাকচেছ হয়, ঠিক আছে। যদি আপুনি সেইটো আপোনাৰ ধৰি লওক খেলি মেলি কৰে বা বেলেগত যদি বনায় আপুনি খেলি মেলি কৰিলে আপুনি লোনটো নাপায়, ঠিক আছে। এইকেইটাৰ কাৰণতে আপোনাৰ মেক্সিমাম মানুহৰ কি হয় লোনটো আপোনাৰ হোল্ড হৈ যায়, মানে লোনটো নাপায়। তো ধৰি লওক আপুনি যেনেকুৱা বিজনেছ নহওক, পেপাৰ প্লেট হওক, আগৰবাতি হওক, প্ৰত্যেকটো বিজনেছত DIC বা PMAGP আপুনি লোন লৈ পেলাই আপুনি আৰামছে কৰিব পাৰে, ঠিক আছে। ছাবচিডি কম, ইয়াত যিহেতু গভৰ্ণমেণ্টে দিয়া স্কিম হয়, যোনটো গভৰ্ণমেণ্টে দিছে সুবিধা সেইটো আপুনি ইউজ কৰক, ঠিক আছে। কেনেকৈ ইউজ কৰিব লাগে মই কৈ দিলোঁ, আৰু কিবা জানিব লগা থাকিলে মোক আপুনি কণ্টেক্ট নম্বৰ দিয়া থাকিব, কণ্টেক্ট কৰিব। মেক্সিমাম মানুহে এইটো সপ্তাহতে 3জন মানুহৰ হৈ গৈছে, ঠিক আছে। এজনে লৈছে 1.5 লাখ টকা, এজনে 3 লাখ টকা, এজনে 2.5 লাখ নে 2 লাখ টকা কিমান আছিলে, 3জনৰ হয়, বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ হয়। এজন মাজুলীৰ আছিলে, আৰু এজন আমাৰ যোৰহাটৰ, আৰু এজন তিনিচুকীয়াৰ হয়, ঠিক আছে। মই যেনেকৈ প্ৰচেছ কৰি দিছোঁ তেনেকৈ কৰিছে 1 মাহৰ ভিতৰত, 20 দিন কৈছিলোঁ, কিন্তু কেতিয়াবা মানে 1 মাহো লাগি যায়। 1 মাহৰ ভিতৰত তেখেতসকলৰ মানে যোনটো পে'মেণ্ট হয় DIC ধৰি লওক লোনটো হয় সেইটো ছাকচেছ হৈ গ'ল, আমি অলৰেডি মেচিন ডেলিভাৰ তেখেতসকলক দিলোঁ, ঠিক আছে। যোনটো প্ৰচেছ হয় মই যেনেকৈ কৈ দিলোঁ সেইটো হিচাপে কৰক, আপোনাৰ লোনটো হৈ যাব, ঠিক আছে। বহুতে কুৱেশ্যন কৰে, মোক ফোন কৰি সোধে যে কিয় লোনটো পোৱা নাই, বা ইমান ছাবমিট কৰিলোঁ, ডকুমেণ্টছ অলৰেডি দি দিয়া হ'ল, এতিয়ালৈকে লোনটো পোৱা নাই, ঠিক আছে। সেইটো হিচাপত মানে লোনটো নোপোৱা কাৰণটো এইকেইটা কাৰণতে আপুনি লোনটো নাপায়, ঠিক আছে। মই জাষ্ট আপোনালোকক কৈ দিলোঁ কেনেকৈ ধৰি লওক কৰিলে আপুনি ইজি প্ৰচেছত কৰিলে লোনটো আপুনি গভৰ্ণমেণ্টৰ ফালৰ পৰা আপুনি পাব, ঠিক আছে। তো আজিলৈ ইমানেই, টিল দেন ষ্টে টিউন, জয় অসম। Keep doubling, you keep bluffing, you've got nothing, I'll keep hustling.